তামোল চামোল খাই অ'কে হে অডিয়েঞ্চ তামোল চামোল খালোঁ তামোল খাইছোঁ দেই জিভাখন সেইকাৰণে ৰঙা হৈ আছে তো বহুত দিনৰ মূৰত মই আজি আহিলোঁ আকৌ আপোনালোকৰ ওচৰলৈ বিকজ আজি আছে এটা অকেজন নহয় কি হ'ব মানে অনুষ্ঠান ইংলিছ নাজানো হ'লেও একেবাৰে চেষ্টা কৰোঁ একদম শিকি মেলি ল'ব লাগিব তাৰপিছতে তো আজি তো আমাৰ গাঁৱত আছে ফাংচন মোৰ জিভাখন ইগন'ৰ কৰিব দেই আকৌ কৈছোঁ তো ভেয়াচন হ'ব ৰাতিপুৱা এতিয়া আৰু তাৰপিছত পিছলৈ কি অনুষ্ঠান হয় দেখুৱাম আৰু মোৰো কিবা এটা প্ৰদৰ্শনী হ'ব তেতিয়া দেখিব কি হয় কেনেকৈ হয় চব দেখুৱাম তো এইফালে একদম আমাৰ মেডামে পূৰা কিবা এটা ওলাব ফেশ্বনৰ অঁ হৈছে এতিয়া লগাই দিম কি ল'ব চন্দন इसको अभी मेकअप करना पड़ेगा इसको मेकअप करती हूँ আহিবি নে जसने घूरी फुरे एक से तू देना तू सारा इसे तू कोई नहीं कितना सामने फुटा था होगा नहीं দিতে হ'ব একো নহয় যা এয়া টপ চপ পিনি পণ্ডিত ওলাইছে দুটি ধুনীয়া লাগিছে সেয়া এক্টিং ষ্টাৰ্ট হৈয়ে গ'ল ইয়াতে ভেচন স্থলীত যাব নালাগে স্থলীত ওলাই আহি আছোঁ আমি হেৰিয়ালৈ য'ত হ'ব ফাংচন তালৈ ফেশ্বনৰ জেগা চাই থাকক বাকীখিনি পিছত কি কৰোঁ ফালে কোন হয় কোন তই কোন এইডাল কনকলতা ওলাইছে এয়া ভেচন চাবলৈ সকলোবিলাক আহিলে আৰু প্ৰতিযোগীবিলাকো আহিলে তৈয়াৰ হৈ পেলাই এয়া বিভিন্ন ধৰণৰ ওলাইছে এয়া অভিনয়ৰে ধুনীয়াকৈ বৰা খাম নহয় জানো অলপ আগতীয়াকৈ হৈছে অলপ আগতীয়াকৈ এইফালেও দেখিছো তুমি কম কিমান কিলো আনিছিলে কেই কেজি আনিছিলে 200কে বেছিলে এতিয়া কোনোবা স্কুলৰ পৰা আহিছা নেকি মানে স্কুলৰ পৰা অহাৰ আগতে কৈছিলে আমাক কোনোবা জেগাত মানে মানুহ গোট খালে আমাক এই প্ৰতিবাদ কৰিবলৈ কৈছিলে কেনেকুৱা দাম 10 টকা মুঠা 10 টকা কি চব্জি আনিছিলে কি চব্জি আছে বিহু মেলা চলি আছে যে তাকে চাবলৈ আহিলো মোৰ মানে আৰু এটা কামো আছে ইয়াত সেইটো কাৰণেও আহিছো বাৰু দুইজনী শুয়ে আছে ৰাতি 12টা এটালৈকে মোবাইল চাই থাকে ক'ত সোনকালে খাই পাব না ছোৱালী এজনী লাগে আৰু এই ল'ৰাটোৱে ফেচবুক সেইডালত চাইছে তথাপি মোৰ পচন্দ হোৱা নাই মেকআপ কৰি চাওঁ এতিয়া ফটো উঠাই দিওঁ ধুনীয়াকৈ এইটো মেকআপ লুক ইফালে বাক ফাংচনলৈ পঠোৱাৰ পিছত মই ধুনীয়াকৈ অকণমান জেতুকা লগাই দিছোঁ যিহেতুকে মই বহুত ভাল পাওঁ জেতুকা লগাই কিয় মই যে ফুল চুল একোৱে মৰা নাই পৰাশৰ এয়া কম্পিটিটৰ এয়া বিহু কম্পিটিটৰ যোৱাই নাই কম্পিটিশ্যনৰ কাৰণে মাতিয়ে আছে যোৱাই নাই
আমি আহিয়ে কি ভিডিঅ' মানুহেই নাহে এয়া তাত আমাক লগাই দিলে চাহ বিলাবলৈ আৰু এইফালে টুকিবাই পুৰা বিস্কুট বিলাই আছে তো তাইক বিলোৱা দেখি মই ভাবিলোঁ অকণমান ময়ো হেল্প কৰি দিওঁ ময়ো অকণমান বিলাই দিছোঁ আৰু এয়া বিস্কুট চিস্কুট আমি হেৰি কি কৰিব আহিছোঁ চাহৰ কাৰণে এইবোৰ কিবা কিবি নিবলৈ আহিছোঁ আন্ধাৰ মুঠা লাইট জ্বলাই দুজনী ব্লগাৰ ইউটিউবৰ অঁ এই দুটাই লোৱা আৰু গেট ছেট খুলিব নোৱাৰিলোঁ আমি গেট ছেট খুলিব পৰা নাই ঘূৰি ফুৰিছোঁ কামি আজৰি আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালীৰ বিহু নাচ প্ৰতিযোগিতা আৰম্ভ হৈছে বিহু গীত হৈ গ'ল তাৰপিছত বিহু নাচ হৈছে আৰু এইফালে আধুনিক নৃত্য ষ্টাৰ্ট হ'বলৈ হ'ল সেইকাৰণে কিমক উলিয়াই দিছোঁ এয়া তাই আধুনিক নৃত্য এটা নাচিব যিটো ময়ে শিকাইছোঁ এইফালেতো চিনি পাইছে এগৰাকী কোন হয় আমাৰ বা হয় তাই প্ৰথম পাৰফৰ্মেঞ্চ কৰিছে ষ্টেজত দেই ইয়াৰ আগত তেনেকৈ কৰা নাই ময়ে কৰোঁ এনেই কিন্তু এইবাৰ মই নাই কৰা এইবাৰ তাইকে মই উলিয়াই দিছোঁ আৰু যে তই এইবাৰ তয়ে কৰ এনেই তাই মোৰ লগত লাগিয়ে থাকে মোক ওলোৱা মেলাৰ পৰা আদি কৰি এইবাৰ তাইক মই উলিয়াই মেলি দিছোঁ আৰু মই তাইৰ লগত লাগিছোঁ এতিয়া যাওঁ আকৌ ওলাই মেলি হ'ল এতিয়া ওলাই মেলি যাওঁ মোৰ নামটো বেয়া হ'ব লাগে ভয় লাগি আছে ভয় এটা লাগি থাকে ভয় যাওঁ তো সেয়া ষ্টাৰ্ট হ'লেই আধা এতিয়া গৈ যাওঁ তাত দেখা যাব কেনেকুৱা হয় লগত লগ পাই আছোঁ মোৰ নাচটো সৈতে আৰু এই সাংস্কৃতিক সন্ধ্যাত মই নাচিছোঁ প্ৰদৰ্শনী হিচাপে চাওক মোৰ নাচ
ক্লিপটো ইয়াত ওলোৱা নাই, মই ভইচ অভাৰ দি দিছোঁ। এয়া মই নাচ বাগ কৰি পেলাই আকৌ এয়া আগৰ কাপোৰযোৰ পিন্ধিলোঁ আৰু এয়া ওলাই মেলি আহিছোঁ আকৌ ফাংচনৰ কাৰণে, কাৰণ যিহেতুকে ঘৰ ওচৰতে, গতিকে জল্দি জল্দি আহিব পাৰিছোঁ। আকৌ ওলাই আহিছোঁ মানে এইবাৰ ফাইনেলকৈ থাকি মানে তাত গৈ লগ পাইছোঁ। আৰু এইফালে গায়ক ছিংগাৰ আহি পাই গ'লহি, হেণ্ডছ পাৰ্টি, আৰু আমি ছিংগাৰে গান গোৱালে ৱেইট কৰি পেলাই বহি আছোঁ সকলোবোৰ। আৰু এয়া একদম লাষ্টত ৰ'ব নোৱাৰিলোঁ আৰু উঠি পেলাই নাচিয়ে দিলোঁগৈ। আমি সদায় নাচোৱেই, নাচনী মানুহ যে, সেইকাৰণে একদম ৰ'ব নোৱাৰোঁ গান চান গালে বজালে। তুলি দি আছোঁ আমি, খতম, আজিলে খতম, कोई भी नहीं है। আমিহে আছোঁ কি লাষ্টত আমাৰ দায়িত্ব। এয়া একদম ফাংচন ভঙাৰ একে লাষ্টৰ সময়কণ আমি সকলোৱে ফটো চটো উঠিলোঁ আৰু বহুত ফূৰ্তি ফাৰ্তা কৰিলোঁ, যিহেতুকে এবছৰৰ মূৰত আকৌ ফাংচনখন বছৰেকৰ মূৰতহে এবাৰ আহে প্ৰগ্ৰেমটো। নাজানো কি হয় এইবাৰলৈ। আৰু চাবচোন, কিবা এটা প্ৰগ্ৰেম শেষ হৈ যোৱাৰ পিছত বহু দিনৰ পৰা লাগি থকাৰ পিছত যেতিয়া শেষ হৈ যায় ন, অকণমান বেয়া লাগে। সকলোৱে পূৰা স্মৃতিখিনি গোটাই লৈছোঁ ধুনীয়াকৈ, ফটো চটো উঠি আৰু ফূৰ্তি ফাৰ্তাও কৰিলোঁ। আমি আধা ৰাতি এতিয়া আহি আছোঁ। কেইটা বাজিছে তো কিবা 3টালৈ 10 মিনিট আছে, 3টা বাজিলে, 5 মিনিট আছে, চৰি। আমি আহি আছোঁ। আগফালে খুন্দা নামাৰিলেই হ'ল দেই। হেৰি একদম ৰাস্তাটো চুনচান হৈ আছে পূৰা। মা ক'ত গ'ল? তো আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। অ'কে, বাই বাই। লগ পাম আকৌ নেক্সট ব্লগত। বাই। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চেনেলটো কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো লাইক কৰি দিব। একো দেখা নাই, ঘৰতে কৰিমগৈ নেকি এণ্ড।